Hello, hi, welcome to my channel British Idea. আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। তো ফ্ৰেণ্ডসকল, আজি মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ বৰা চাউলৰ এটা ৰেচিপি খুব সহজে বনাব পাৰি। তেনেহ'লে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমে লৈছোঁ পিঁয়াজ দুটা, মটৰ কেইটামান আৰু হৈছে তেজপাত কেইখিলামান। তাৰপিছত এতিয়া বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমে কেৰাহীখন গৰম হ'বলৈ দিয়াত তেল দিছোঁ অলপ। তাৰপাছত তেলখিনি গৰম হোৱাত এতিয়া দিম আমি তেজপাতখিনি অলপ লৰফৰাই ল'ম। আৰু বৰা চাউলৰ ভাতটো এনেদৰে ভাজি খাই বৰ ভাল লাগে। তাৰ পাছত এতিয়া দিম কাটি থৈ দিয়া পিঁয়াজখিনি, অলপ ৰঙচুৱা হ'লে ভাজি ল'ম। পিঁয়াজখিনি অলপ দেৰি ভাজা হোৱাৰ পাছত এতিয়া দিম মটৰখিনি ভাজি ল'ম অলপকৈ। তাৰপাছত ইলাইচি গুটি দিম মই দুটা, অলপ ভাঙি লৈছোঁ। তাৰপাছত এইখিনিৰ লগত মিহলাই ভাজি ল'ম। আৰু এতিয়া দিম সোৱাদৰ অনুসৰি নিমখ অলপ, তাৰপাছত দিম হালধিও অলপ এচামুচমান। এইখিনি ভজা হোৱাৰ পাছত এইখিনি হৈছে বৰা চাউল। ৰাতি মই ভিজাই থৈ দিছিলোঁ, প্ৰায় 8-9 ঘণ্টামান হ'ব। তাৰ বাবে মই আৰু যদি এনেকৈ ভাজি যদি খাব লাগে, সেইবাবে বৰা চাউলটো এনেকৈ ৰাতি ভিজাই থৈ দিব লাগে 8-9 ঘণ্টামান। তাৰপাছত পানীখিনি তৰিয়াই ধুনীয়াকৈ ধুই পখলি ল'লোঁ। এতিয়া এইখিনি ইয়াতে দি দিছোঁ, এইখিনি এতিয়া ভাজিম। নিমখ জলকীয়াখিনিতো দি থৈ দিছিলোঁ, হালধি সকলোখিনি দিলোঁ। এতিয়া খালি অকল ভাজিব লাগে। গেছটো ল' ফ্লেমত ৰাখি কিনে ভাজিব লাগিব, নহ'লে জ্বলি যাব। আৰু এইটো ভাজিত একো আদা নহৰু ব্যৱহাৰ কৰিব নালাগে, আদা নহৰু নিদিলে হয়। তাৰপাছত এতিয়া দিম 1-2 মিনিটৰ বাবে ঢাকি দিম গেছটো ল' ফ্লেমত কৰি, আৰু মাজে মাজে উঠাই কিনে লাৰি চাই থাকিম। বৰা চাউলটো যিহেতু আঠা, সেইকাৰণে ভালদৰে লাৰিব লাগে, সেইবাবে কেৰাহীত লাগি গৈ থাকে। আৰু কাৰণ এইটো কেঁচা চাউল হয়, সেইবাবেতো এনেতো নিসিজিব ন ভাজি থাকিলে। সেইকাৰণে অলপ এনেকৈ হাতত পানী লৈ চাইডে অলপ ছিটাই দিব লাগে, যাতে আঠা লাগি থকাখিনি ওলাই আহে। আৰু এনেকৈ ল' ফ্লেমত কৰি ঢাকি সিজাই থাকিব লাগিব। আৰু মাজে মাজে তেনেকৈ লৰাই আৰু পানী অলপকৈ ছটিয়াই দি থাকিব লাগিব, যেতিয়ালৈকে ভাতখিনি সিজি নাযায়। আৰু এনেকৈ 10-12 মান ঢাকন দি সিজাই যেতিয়া ভাতখিনি ধুনীয়াকৈ সিজি যাব, তেতিয়া আমাৰ বৰা চাউলৰ ভাতখিনি বনোৱা ৰেডি হৈ যাব। ভাতখিনি ভাজি লোৱা হৈ গ'ল, ধুনীয়াকৈ ফিটিও গৈছে। তাৰপাছত এতিয়া গেছটো অলপ ল' ফ্লেমত কৰি কলপাতখনেৰে অলপ সেক দি ল'ম পাতখিনি, যাতে লেৰেলা পৰি যায় কলপাতটো, তেতিয়া বান্ধিবলৈ ভাল হয়। তাৰপাছত ধুনীয়াকৈ ধুই ল'ম। কলপাতখিনি সেক দিয়াৰ পাছতে ধুই ল'ব লাগে, নহ'লে ফাটি যায়। আৰু এতিয়া দিম বৰা চাউলৰ ভাতখিনি। এইটো গৰমে বনোৱাৰ লগে কৰিব লাগে, নহ'লে পাছত খাব ভাল নলগা হয়। গৰমে কৰাৰ কাৰণটো হ'ল, যেতিয়া কলপাতেৰে ঢাকি দিব গৰম হৈ থকাৰ পাছত ভাতখিনি, তেতিয়া কলপাতৰ এটা গোন্ধ আছে, সেই গোন্ধটো ওলাই যায়। সেইবাবে এইটো কলপাতেৰে এনেকৈ ঢাকি বান্ধি কেনে থৈ কেনে খালে খাব সোৱাদ হয়, আৰু তাৰ গোন্ধটোৰ বাবে খাবলৈ ভাল লাগে। তো ফ্ৰেণ্ডসকল, আজিৰ ৰেচিপিটো ইমানতে বনোৱা হৈ গ'ল। আপোনালোকে চাই ভাল পালে নে নেপালে জনাব কমেণ্ট কৰি। আৰু আশা কৰিছোঁ আপোনালোকে মোৰ লগত জড়িত হৈ থাকিব। আৰু যদি মোৰ চেনেলটো যদি নতুন হয়, তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেনেহ'লে আজিলৈ সামৰিছোঁ। আহিম আকৌ নতুন এটা বেলেগ ভিডিঅ' লৈ। আপোনালোকে তেতিয়ালৈকে মোৰ লগত ফ্ৰেণ্ড হৈ থাকিব। তেনেহ'লে আহিছোঁ আজিলৈ, নমস্কাৰ।